মোৰ এই ভিডিঅ'টি বহুত স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ মই এই ভিডিঅ'টিত দেখুৱাম আপুনি এপিডিচিএল এজিপে যদি এপ্লাই কৰিব বিচাৰে আৰু আপোনাৰ জিএসটি আছে তেনেহলে আপুনি জিএসটি অহাৰ পিছত এপিডিচিএল এজিপে যি ফাইনেল সাবমিশন কেনেকৈ কৰিব এই ভিডিঅ'টিত মই দেখুৱাম আৰু যদি আপুনি মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহলে মোৰ এই ভিডিঅ'টি ডেসক্ৰিপচনত মই দি দিম আপুনি জিএসটি কেনেকৈ এপ্লাই কৰিব এপিডিচিএল এজিপে কি হয় জিএসটি পাৰ্ট 2 ডিক্লাৰেশন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব এই সকলোবোৰ ভিডিঅ' মোৰ এই ইউটিউব চেনেলটো দিয়া আছে আৰু মই এই ভিডিঅ'টি ডেসক্ৰিপচনত মই এই ভিডিঅ'ৰ লিংক দি দিম আপুনি তাত গৈ ডাইৰেক্ট চাব পাৰিব গতিকে আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম আপুনি জিএসটি অহাৰ পিছত এপিডিচিএল এজিপে ফাইনেল কেনেকৈ এপ্লাই কৰিব এই ভিডিঅ'টিত A to Z দেখুৱাম গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ নমস্কাৰ আপোনালোকে চাইছে ডিজিটেল গুৰু ডিজিটেল গুৰুৰ আজিৰ এই মই ভিডিঅ'টিত আলোচনা কৰিম এপিডিচিএল ফাইনেল কেনেকৈ এপ্লাই কৰিব জিএসটি অহাৰ পিছত আপুনি কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই এই ভিডিঅ'টিত আলোচনা কৰিম লগতে বন্ধুসকল বহুতে মোক ফোন কৰি সুধি আছে যে আপোনাক কন্টাক্ট কৰিব কেনেকৈ কৰিম কেনেকৈ আপোনাক আমি আমাৰ প্ৰশ্নবোৰ সুধিম আপোনালোকে মোক যদি ডাইৰেক্ট কন্টাক্ট কৰিব বিচাৰে তেনেহলে মোৰ যি ফোন নাম্বাৰ এই ভিডিঅ'টি ডেসক্ৰিপচনত মই দি দিম মোক ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে আৰু যদি আপোনালোকে এই যেটো মই নাম্বাৰ দিম তাতে মোক হোৱাটছআপো কৰিব পাৰে লগতে মোৰ যি ফেসবুক পেজ ডিজিটেল গাইড এই পেজখন এই ভিডিঅ'টি ডেসক্ৰিপচনতো মই দি দিম তাত গৈ আপোনালোকে মোক প্ৰশ্ন সুধিব পাৰে আৰু যদি আপুনি টুইটাৰ ব্যৱহাৰ কৰে তেনেহলে মোৰ টুইটাৰ হ্যান্ডেল হল ফজল হক স্পেলিং FAZALHOQUE তলফালে দেখিব 13@gmail.com এই টুইটাৰ গয়ো মোক আপোনালোকে ফলো কৰিব পাৰে আৰু যদি আপোনাৰ কিছু প্ৰশ্ন থাকে তেনেহলে এই ভিডিঅ'টি ডেসক্ৰিপচনতো এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত মোৰ যেটো হোৱাটছআপ নাম্বাৰ দিম তাত গৈ আপুনি মোক ডাইৰেক্ট ফোন কৰিব পাৰে তো এ আছিল মোৰ যি কন্টাক্ট ডিটেইলছ আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম এপিডিচিএল ফাইনেল জিএসটি অহাৰ পিছত আপুনি এপিডিচিএল এজিপে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব সেই বিষয়ে মই এই ভিডিঅ'টিত A to Z আলোচনা কৰিম আৰু এটা বিশেষ অনুৰোধ যদি আপুনি প্ৰথমবাৰৰ বাবে এই মোৰ এই চেনেলটিত ভিজিট কৰিছে তেনেহলে বাকি ভিডিঅ'বোৰ চাওক যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহলে এই চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি এপিডিচিএল এজিপে কি হয় হেয়া জানে বা নাজানে যদি নাজানে মোৰ এই ভিডিঅ'টিৰ ডেসক্ৰিপচনত মই ভিডিঅ' লিংক দি দিম তাত গৈ আপুনি ডাইৰেক্ট চাব পাৰে মই আগৰ ভিডিঅ'বিলাক আলোচনা কৰিছিলো আপোনালোকৰ যদি মনত আছে এপিডিচিএল কি হয় এপিডিচিএলৰ জিএসটি কেনেকৈ আমি এপ্লাই কৰিম জিএসটি অহাৰ পিছত আমি জিমেইল আৰু আধাৰখন কেনেকৈ লিংক কৰিম পাৰ্ট 2 বুলি এটা ভিডিঅ' আছে মই এই ভিডিঅ'টো বনাইছো ইয়াৰ পিছত মই এপিডিচিএল যি ডিক্লাৰেশন ফৰ্ম এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিম সকলোবোৰ ভিডিঅ' মই এই ইউটিউব চেনেলত দিয়া আছে আৰু মই এই ভিডিঅ'টি ডেসক্ৰিপচনতো সেই ভিডিঅ'বোৰৰ লিংক মই দি দিম আপোনালোকে তাত গৈ চাব পাৰে গতিকে আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম আপোনাৰ যদি এপিডিচিএল জিএসটি আপুনি মোৰ ভিডিঅ'টো চাই এপ্লাই কৰিছে আজি যেহেতু 15-20 দিন মান হ'ল তো আপোনালোকৰ মই ভাবো জিএসটি নম্বৰ আহি গৈছে তো জিএসটি নম্বৰ অহাৰ পিছত আপোনালোকে এপিডিচিএল এজিপে ফাইনেল কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই এই ভিডিঅ'টিত A to Z আলোচনা কৰিম গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰো আৰু এটা অনুৰোধ আপোনালোকে ভিডিঅ'বোৰ স্কিপ কৰি নাচাব আপোনালোকে A to Z এফালৰ পৰা চাব কাৰণ স্কিপ কৰি গলে আপোনালোকে মাজত কিছু কথা বুজি নাপায় তো পিছত আপোনালোকে মোক ফোন কৰি সুধে তো এটা বিশেষ অনুৰোধ ভিডিঅ'টো A to Z চাব তেতিয়াহে আপোনালোকে গতিখিনি বুজি পাব গতিকে বলক ভিডিঅ'টি এপিডিচিএল এজিপেৰ যি ফাইনেল সাবমিশন আপুনি জিএসটি অহাৰ পিছত কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে মই এই ভিডিঅ'টিত দেখুৱাবলৈ গৈ আছো আপুনি যদি ডেস্কটপ বা ল্যাপটপ বা মোবাইল ব্যৱহাৰ কৰে তেনেহলে এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ব্ৰাউজাৰ ওপেন কৰি তাত আপোনালোকে লিখিব apdcl.org এই লিংকত গৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে এপিডিচিএলৰ যি হোম পেজ আছে সেই হোম পেজখনত আপোনালোকে প্ৰৱেশ কৰিব মই এই লিংকটো মোৰ এই ভিডিঅ'টি ডেসক্ৰিপচনতো দি দিম আপুনি তাত গৈও ডাইৰেক্ট ইয়ালৈ আহিব পাৰিব ইয়াৰ পিছত আপোনালোকে গতিখিনি জানে মই আকৌ এবাৰ কৈছো আপোনালোকে এই পেজখনত অহাৰ লগে লগে আপোনালোকে এনেকৈ তলফালে এনেকৈ অকমান স্ক্ৰল কৰাৰ পিছত ইয়াতে কুইক লিংক বুলি দিয়া আছে কুইক লিংকৰ ইয়াতে একেবাৰে তলফালে ইয়াতে দিয়া আছে এপিডিচিএল এজিপে তো এপিডিচিএল এজিপেত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যি এপিডিচিএল এজিপেৰ যি ইউজাৰ নেম আৰু লগইন পাসওয়াৰ্ড এই পেজখনত আপোনালোকে প্ৰৱেশ কৰিব যেহেতু আমাৰ লগইন পাসওয়াৰ্ড নাই আমি প্ৰথমবাৰৰ বাবে এপিডিচিএল এজিপে ৰেজিষ্ট্ৰেচন কৰিবলৈ গৈ আছো তো তাৰ কাৰণে আপোনালোকে এজেন্ট ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আৰু এটা বিশেষ অনুৰোধ এজেন্ট ৰেজিষ্ট্ৰেচনৰ
ক্লিক কৰাৰ আগতে আপোনালোকে নো ইউৰ এপ্লিকেশ্যন ষ্টেটাছ এইবিলাক চাব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে ডাউনলোড ড্ৰাফ্ট এগ্ৰিমেণ্ট এইবিলাক অকণমান চাব ইয়াতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ ইজি পে কেনেকৈ ব্যৱহাৰ কৰে ইয়াত কি কি আছে ভিতৰত তো সকলোবিলাক এই অকণমান পঢ়ি চাইহে এই এজেণ্ট ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব এই সকলোবিলাক মই মোৰ প্ৰথম ভিডিঅ'টি দিয়া আছে আপোনালোকে তাত গৈ সেই ভিডিঅ'টো চালে সকলোবোৰ A to Z গম পাব গতিকে দেৰি নকৰি আমি এজেণ্ট ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰিম যেহেতু আমি এজেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈ আছোঁ তো এজেণ্ট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে APDCL ইজি পে এজেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এই ফৰ্মখন আপোনালোকৰ ইয়াতে ওলাব ইয়াতে আমি আজিৰ এই ফৰ্মখন ফিল আপ কৰিম আৰু মোৰ যিহেতু GST আহি গৈছে তো তাৰ কাৰণে মই একো মই অসুবিধা নহয় তো আমি এই ভিডিঅ'টিত আমি ধুনীয়াকৈ A to Z দেখুৱাম প্ৰথমবাৰৰ বাবে আপুনি এপ্লিকেণ্ট নেম অৰ্থাৎ আপোনাৰ নাম যদিহে আপুনি এজেণ্ট ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ নামত কৰিব বিচাৰে তেনেহ'লে আপোনাৰ নাম দিব আৰু যদি আপুনি কোনোবা বন্ধুক কৰাই দিব বিচাৰে তেনেহ'লে সেই বন্ধুজনৰ নাম দিব তো ইয়াতে মই এপ্লিকেণ্ট নেম মোৰ নামটো মই দি দিম ইয়াৰ পিছত মই মোৰ ৰেচিডেন্সিয়েল এড্ৰেছ যি মোৰ ৰেচিডেন্সিয়েল এড্ৰেছ আছে সেই মই এড্ৰেছ মই দি দিম এনেকৈ আপোনালোকৰ ঠাইখনৰ নাম দিব ইয়াতে এড্ৰেছ দিয়াৰ পিছত আপুনি ডিষ্ট্ৰিক্টখন আপোনালোকে সিলেক্ট কৰিব ইয়াতে এনেকৈ স্ক্ৰল ডাউন কৰি আপোনাৰ যি জিলাখন হয় ইয়াতে বিচাৰিব আৰু এই জিলাখন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি পিন নাম্বাৰ আপোনাৰ অঞ্চলৰ যিটো পিন নাম্বাৰ সেই পিন নম্বৰ দি ইয়াতে আপুনি বহাই দিব মই মোৰ অঞ্চলৰ যিটো পিন নাম্বাৰ সেইটো মই বহাই দিম হৈ গ'ল ইয়াৰ পিছত মোৰ যিটো APDCL যিটো ডিজিটেল APDCL কনজিউমাৰ নাম্বাৰ সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে আপুনি বহাই দিব আৰু এটা ইয়াতে মই এটা কথা কৈ লওঁ বহুতে প্ৰশ্ন কৰে যে APDCL কনজিউমাৰ নাম্বাৰটো মোৰ লগত যদি নাই বা মোৰ নামত যদি নাই মই মোৰ পৰিয়ালৰ মোৰ কোনোবা আমাৰ ৰিলেশ্যনৰ কোনোবা ব্যৱহাৰ কৰিব পাৰিম নেকি অবভিয়াছলি পাৰিব কাৰণ যেহেতু আপোনাৰ নামত নাথাকিব পাৰে আপোনাৰ দেউতা আপোনাৰ ভাই আপোনাৰ ভনী বা আপোনাৰ মা বা আপোনাৰ খুৰা যদি বা আপোনাৰ ককাৰ নামো থাকিব পাৰে সেইটো আপুনি ইয়াতে ব্যৱহাৰ কৰিব পাৰে মাথো যিখন ডিক্লাৰেশ্যন ফৰ্ম সেই ফৰ্মখন আপুনি এইটো উল্লেখ কৰিব লাগিব আৰু ডিক্লাৰেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰে মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ তো সেই ভিডিঅ'টো আপুনি ভালদৰে চাব তেতিয়া বুজি পাব ইয়াতে আপোনাৰ যিটো APDCL যিটো কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে আপুনি বহাই দিব তো মই মোৰ কনজিউমাৰ নাম্বাৰটো ইয়াতে মই বহাই দিওঁ ইয়াৰ পিছত আপুনি আপোনাৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো ইয়াতে আপুনি বহাই দিব ইয়াতে মোবাইল নাম্বাৰটো ভালকৈ এবাৰ চাব আপুনি ইয়াতে আপোনাৰ এটা OTP গৈছে সেই OTPটো ইয়াতে আপুনি এণ্টাৰ কৰক আপোনাৰ মোবাইলত যিটো OTP গৈছে সেই OTPটো ইয়াতে ভেলিডেট কৰি দিয়ক ভেলিডেট কৰি দিয়াৰ পিছত ইয়াতে APDCL কনজিউমাৰ নাম্বাৰ কাৰ নামত আছে ইয়াতে অটোমেটিকলি আহি যাব ইয়াৰ পিছত সাব ডিভিজন কি হয় গোটেইখিনি অটোমেটিকলি ইয়াতে লৈ ল'ব ইয়াৰ পিছত আছে এড্ৰেছ প্ৰুফ টাইপ তো এড্ৰেছ প্ৰুফ টাইপত ইয়াতে আপুনি ড্ৰাইভিং লাইসেন্স দিব পাৰে পাছপোৰ্ট দিব পাৰে বেংক পাছবুক দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে যেহেতু মোৰ লগত আধাৰ কাৰ্ড আছে তেনেহ'লে মই ইয়াতে মই আধাৰ কাৰ্ড দিম আধাৰ কাৰ্ড দিয়াৰ পিছত এড্ৰেছ প্ৰুফ ডকুমেণ্টখন মই ইয়াতে আপলোড দিম তো মই অলৰেডি মই ধুনীয়াকৈ ৰাখি থৈ দিছোঁ তো সেইখন মই ইয়াতে আপলোড দিম আধাৰ ইয়াতে মই আধাৰখন ইয়াতে আপলোড দিম চাওক মোৰ আধাৰখন আপলোড হৈ গ'ল ID প্ৰুফ টাইপ ইয়াতে আধাৰ কাৰ্ড ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট পেন কাৰ্ড আধাৰ কাৰ্ড তো
ইয়াতে মই আধাৰ কাৰ্ড সিলেক্ট কৰিম ইয়াত আৰু মই মোৰ যিখন আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ড মই ইয়াতে আপলোড কৰিম ইয়াৰ পিছত আছে ফাৰ্ম কোম্পানী টাইপ অপচন আছে সিঙ্গেল এপ ইউজাৰ আৰু মাল্টিপল এপ ইউজাৰ ইয়াৰ পাৰ্থক্যটো হ'ল আপুনি যদি নিজে এই কামটো কৰিব বিচাৰে তেনেহলে ইয়াতে আপুনি সিঙ্গেল এপ ইউজাৰত ক্লিক কৰিব আৰু যদি আপুনি নিজে নকৰি আপুনি আপোনাৰ আন্ডাৰত দুজন বা এজন লৰা ৰাখিব বিচাৰে তেনেহলে ইয়াতে অপচনটোত মাল্টিপল এপ ইউজাৰ ইয়াতে আপুনি ক্লিক কৰিব মই যেহেতু মই নিজে এই কামটো কৰিম তেনেহলে মই ইয়াতে সিঙ্গেল এপ ইউজাৰত মই ক্লিক কৰিম ইয়াৰ পিছত আছে পাসপোৰ্ট সাইজ ফটো ইয়াতে মই আপলোডত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে মোৰ যিখন ফটো এই ফটোখন মই ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে মই এই ফটোখন মই ইয়াতে আপলোড হৈ গল ইয়াৰ পিছত আছে ইজ দা কনজিউমাৰ নেম ইন ইলেক্ট্ৰিচিটি বিল সেম এজ দা এপ্লিকেন্ট নেম যে মই যিখন এই এজেন্ট ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিছো মোৰ নামত এপ্লাই কৰিছো আৰু মোৰ যেটো এই কনজিউমাৰ নামত ইয়াতে মই ব্যৱহাৰ কৰিছো মোৰ নামতে নে বেলেগৰ নামত যেহেতু মোৰ নামত নহয় মোৰ দেউতাৰ নামত তাৰ কাৰণে মই ইয়াতে নো দিম নো দিয়াৰ লগে লগে আপোনালোকে দেখিব সেলফ ডিক্লেৰেচন ফৰ্ম এখন আপোনালোকে ইয়াতে আপলোড দিব লাগিব আৰু যদি আপুনি চাও ইয়াতে যদি আপুনি ইয়েস দেই তেনেহলে এই ফৰ্মখন আপলোড দিব নেলাগে তো যেহেতু ফৰ্মখন মোৰ নামত নাই মোৰ দেউতাৰ নামত আছে তাৰ কাৰণে মই ইয়াতে নো দিম আৰু এই সেলফ ডিক্লেৰেচন ফৰ্মখন মই ইয়াতে আপলোড দিম আপুনি কেনেকৈ এই সেলফ ডিক্লেৰেচন ফৰ্মখন ফিল আপ কৰিব এ টু জেড প্ৰসেস মই আনটি ভিডিঅত মই দেখুৱাইছো এই ভিডিঅটিৰ যি ডেসক্ৰিপচনত মই লিংক মই দি দিম আপুনি তাত গৈ ভালদৰে চাব আৰু এই সেলফ ডিক্লেৰেচন ফৰ্মখন ইয়াতে আপুনি ভালকৈ লিখি খেনে স্ক্যান কৰি খেনে ইয়াতে ৰাখিব মই স্ক্যান কৰি ধুনীয়াকৈ ৰাখিছো মই ইয়াতে মই আপলোড দিম ডিক্লেৰেচন ফৰ্ম ইয়াতে মই আপলোড মোৰ হৈ গল ইয়াতে সেলফ ডিক্লেৰেচনখন আপুনি আপলোড দিয়াৰ পিছত আপোনাৰ ইয়াতে কোম্পানী ফাৰ্ম ডিটেইলছ ইয়াতে দিয়া আছে আপুনি কোম্পানী ফাৰ্ম নেম আপুনি যেটো নিজে এই কামটো কৰিব তাৰ কাৰণে ইয়াতে প্ৰপাৰ্টি সেপটো ইয়াতে আপুনি লিখি দিব আপোনাৰ ইয়াৰ পিছত আপুনি এড্ৰেছ আপোনাৰ ঠাইখনৰ নাম গাঁওখনৰ নাম ইয়াতে আপুনি বহাই দিব ইয়াৰ পিছত আপুনি যিখন ডিস্ট্ৰিক্ট জিলাখনৰ নাম সেই জিলাখনৰ নাম ইয়াতে আপুনি এন্টাৰ কৰিব ইয়াতে মোৰ যিখন জিলা সেইখন মই ইয়াতে বহাই দিম ইয়াৰ পিছত মোৰ অঞ্চলৰ যেটো পিন নাম্বাৰ সেই পিন নম্বৰটো ইয়াতে মই বহাই দিম ইয়াৰ পিছত ইয়াতে আছে পান নাম্বাৰ আপোনাৰ পান কাৰ্ড নম্বৰটো আকৌ এবাৰ আপুনি ইয়াতে বহাই দিব লাগিব আপুনি ধুনিয়াকে একো ফুল নহকে আপোনাৰ যেটো পেন কাৰ্ড নাম্বাৰ সেই পেন কাৰ্ড নম্বৰটো ইয়াতে আপুনি বহাই দিব ইয়াৰ পিছত আপোনাৰ যিখন পান কাৰ্ড সেইখন ইয়াতে আপলোড দিব তো সাউক মোৰ ধুনিয়াকৈ আপলোড হৈ গল ইয়াৰ পিছত আপোনাৰ যেটো জিএসটি নাম্বাৰ সেই জিএসটি নাম্বাৰটো ইয়াতে লিখি দিব আপুনি যেটো জিএসটি এপ্লাই কৰিছে আৰু আপোনাৰ জিএসটি খন আহি গৈছে তো আপোনাৰ যেটো জিএসটি নাম্বাৰ থাকিব সেই জিএসটি নাম্বাৰটো ইয়াতে আপুনি লিখি লওক ইয়াত আপোনাৰ যেটো জিএসটি নাম্বাৰ হেটো লিখি লওক এনেকৈ লিখি দিয়ক ইয়াৰ পিছত আপোনাৰ যিখন মেইলত জিএসটি সাৰ্টিফিকেটখন আহিছে সেই জিএসটি সাৰ্টিফিকেটখন ইয়াতে আপলোড দিব লাগিব মই ইয়াতে আপলোড ক্লিক কৰিম আৰু মই অলৰেডি যেটো হিখন ধুনিয়াকৈ ৰাখিছো ইয়াতে মই গ্যালাৰীত তো মই জিএসটি খন ইয়াতে এনেকৈ আপলোড দিম এয়া চাওক মোৰ জিএসটি ডকুমেন্টখন মোৰ আপলোড হৈ গল ইয়াৰ পিছত জিএসটি টাইপ মোৰ এই জিএসটি খন কেনেকুৱা হয় প্ৰপাৰ্টিশিপ জিএসটি হয় নে ফাৰ্ম জিএসটি হয় যেটো মোৰ সিঙ্গেল মোৰ নামত প্ৰপাৰ্টিশিপ জিএসটি হয় তাৰ কাৰণে মই ইয়াতে প্ৰপাৰ্টিশিপ জিএসটি ক্লিক কৰিম আৰু যদি আপোনাৰ জিএসটি খন ফাৰ্মৰ হয় তেনেহলে আপুনি ইয়াতে ফাৰ্মত ক্লিক কৰিব মই ইয়াতে প্ৰপাৰ্টিশিপ ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দিয়া আছে ডিক্লাৰেচন ইয়াতে প্ৰথমতে দিয়া আছে আই হেভ ৰিড এণ্ড এগ্ৰিড টু দা টাৰ্ম এণ্ড কন্ডিশন ইয়াৰ যিখিনি টাৰ্ম এণ্ড কন্ডিশন আছে মই কিনি ভালকে পঢ়ি লৈছো আৰু মই ইয়াতে ওকে কৰিম ওকে কৰাৰ লগে লগে টাৰ্ম এণ্ড কন্ডিশন ইয়াতে আপুনি আহিছে এনেকৈ ভয় নাখাব এই যিখন এখন ওলাইছে পপআপ এখন আপুনি এনেকৈ তলফালে এনেকৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে এনেকৈ কৰিব কৰাৰ পিছত ইয়াতে দিয়া আছে ইয়াতে চাওক accept and decline মই accept কৰিম accept কৰাৰ লগে লগে ইয়াতে চাওক ইয়াতে টিক মাৰ্ক আহি গৈছে ইয়াৰ পিছত মই দ্বিতীয়টো এনেকৈ টিক মাৰ্ক কৰিম টিক মাৰ্ক কৰাৰ পিছত ইয়াতে আছে সেভ এণ্ড প্ৰিভিউ ইয়াতে মই সেভ এণ্ড প্ৰিভিউত মই ইয়াতে এনেকৈ ক্লিক কৰিম ইয়াতে চাওক মই সেভ এণ্ড প্ৰিভিউত ক্লিক কৰাৰ লগে লগে ইয়াতে মোৰ আকৌ এবাৰ মোক কৈছে যে এই ফৰ্মখন আপুনি কেনেকৈ এপ্লাই যে কৰিছে কিবা ভুল হৈছে নেকি এবাৰ চাওক যদি ভুল হৈছে এডিট কৰক আৰু যদি ভুল হোৱা নাই তেনেহলে আপুনি নেক্সট কৰক মই এবাৰ চাই লৈছো মোৰ ভুল হৈছে নে
শুদ্ধ হৈছে আপুনি এবাৰ চাই ল'ব ফৰ্মখন ভালদৰে কাৰণ বহুত ৰিস্কৰ ফৰ্ম হয় এইখন এজেন্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম যদি আপোনাৰ ফৰ্মখন কিবা ভুল হৈ গৈছে তেনেহ'লে আপুনি ভৱিষ্যতে এজেন্ট এপিডিচিএল ৰেজিষ্ট্ৰেশ্যন নাপাব তো তাৰ কাৰণে মই বিশেষ অনুৰোধ আপুনি ফৰ্মখন এবাৰ ভালদৰে এনেকৈ চাই লওক তো এনেকৈ চাই ল'লো আপুনি পান কাৰ্ড নাম্বাৰটো এবাৰ চাই ল'ব জিএছটি নাম্বাৰটো চাই ল'ব ইয়াতে গোটেইখিনি তো মোৰ ঠিকে আছে তো তাৰ কাৰণে মই ইয়াতে ফাইনেল সাবমিটত মই ক্লিক কৰিম As a registration successful, your application number is. More eta application number moi yete pai golu. To etu moi enake copy korim. Copy korim. To apuni apunar jito application number hetu apuni likhi lobo. To yete sab successful registration successful your application number is. More application number moi pai golu. Moi ei number to moi likhi loisu apuni likhi lobo. Karon ei number to khub guruttopurno yar bisot moi enake okay kori dim. তো ওকে কৰাৰ লগে লগে যেটো মোৰ এজেন্ট ৰেজিষ্ট্ৰেশ্যন কামটো মোৰ সকলোমে হৈ গ'ল ইয়াৰ পিছত মই এনেকে বেক কৰিম বেক কৰাৰ লগে লগে ইয়াতে নো ইয়োৰ এপ্লিকেশ্যন ষ্টেটাছ ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি চাব এপ্লিকেশ্যন যেটো মোৰ নাম্বাৰ মই লিখি ৰাখিছো ইয়াতে মই এনেকে পেষ্ট কৰি দিম আৰু যেটো ইয়াতে মই সাবমিট কৰি দিম এনেকে তো সাবমিট কৰি দিয়াৰ লগে লগে ইয়াতে চাওক এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেকিং এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে এজেন্ট নেম ইয়াতে ধুনিয়াকে দিয়া আছে ফাৰ্ম কোম্পানী ইয়াতে প্ৰপাৰ্টিশ্বিপ যেটো মই দিছিলো ইয়াতে প্ৰপাৰ্টিশ্বিপ আছে ষ্টেটাছ এপ্লিকেশ্যন ৰিসিভ মই যিখন এই ভিডিওতে মই দেখুৱা যিখন ফৰ্ম সেই ফৰ্মখন ইয়াতে মই সাবমিট কৰি দিছো আৰু সাবমিট কৰাৰ লগে লগে এপিডিচিএলৰ এই ফৰ্মখন লগালগ ইয়াতে ৰিসিভ হৈ গ'ল এটা চাওক এপ্লিকেশ্যন ৰিসিভ আৰু লাষ্ট প্ৰসেস ডেট তো এটো মই যিখন প্ৰসেস কৰিছো আজি কৰিছো 7 তাৰিখ জুলাই মাহ 2021 তো এ আছিলে অতি সহজ এপিডিচিএল এজিপে জিএসটি অহাৰ পিছত আপুনি কেনেকে এপ্লাই কৰিব তো খুব সুন্দৰ ভিডিও এটো মই এই ভিডিওটিত বহুত সহজকে যাতে মোৰ গাঁৱৰ সকলো মানুহে যাতে এই ভিডিওটো চাই এপ্লাই কৰিব পাৰে তাৰ কাৰণে মই অতি সহজে ঘৰুৱা ভাষাতে মই আপোনালোকক বুজাবৰ চেষ্টা কৰিছো বহুতে এটো আমনি পাব কাৰণ ইমান সহজে হয়তো বহুতে হয়তো কি হয় কম্পিউটাৰ বহুতে জানে মই আসলতে সেই তেওঁলোকৰ উদ্দেশ্যে মই ভিডিওটি বনোৱা নাই মই বনাইছো যিসকলে কম্পিউটাৰ চলাব ভালকৈ নাজানে বা অলপ জানে তেওঁলোকৰ কাৰণে মই এই ভিডিওটি বনাইছো যাতে তেওঁলোকে অতি সহজে A to Z প্ৰসেছত তেওঁলোকে এই ভিডিওটি এপ্লাই কৰিব পাৰে তো বন্ধুসকল এ আছিলে এপিডিচিএল ইজিপে ফাইনেল সাবমিশন কেনেকৈ কৰে জিএসটি অহাৰ পিছত তো আশা কৰো ভিডিওটি আপোনালোকে ভাল পাব লগতে যদি আপোনালোকে এই ভিডিওটি ভাল পায় তেনেহলে মোৰ বিশেষ অনুৰোধ আপোনালোকে এই চেনেলটি সাবস্ক্ৰাইব কৰিব কাৰণ মই ইমান কষ্ট কৰি আপোনালোক ইমান দিন ওয়েট কৰি জিএসটি অহালৈ বাদ চাই মই আপোনালোকক আকৌ জিএসটি অহাৰ পিছত কেনেকৈ এপ্লাই কৰে মই সকলোবোৰ A to Z দেখুৱাইছো তো মই আশা কৰো মোৰ এই চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰিব বন্ধুসকলৰ মাজত বহুত শেয়াৰ কৰিব লগতে আকৌ এবাৰ কৈছো যদি আপুনি এপিডিচিএল কি হয় নেজানে তেনেহলে মোৰ আগৰ ভিডিওবোৰ চাওক এই আগৰ যিবিলাক ভিডিও এপিডিচিএল কি হয় এপিডিচিএল কেনেকৈ আপুনি ইনকাম কৰিব তো সেই সকলোবিলাকৰ ভিডিওৰ যি লিংক মই এই ভিডিওটি ডেসক্ৰিপচনত মই দি দিম জিএসটি আপুনি কেনেকৈ এপ্লাই কৰিব জিএসটি অহাৰ পিছত আপুনি কেনেকৈ ট্ৰেক কৰিব পাৰ্ট 2 বুলি মোৰ এটা ভিডিও আছে সেই ভিডিওটি সকলোবোৰ ডিটেইলছ মই এই ভিডিওটি ডেসক্ৰিপচনত মই দি দিম তো ইয়াৰ পিছত আপুনি এপিডিচিএল ইজিপে জি ডিক্লেৰেশ্যন ফৰ্ম হেখন কেনেকৈ ফিল আপ কৰিব হেয়াৰ বিষয়ে মই ভিডিও বনাইছো হেয়াও মই গোটেইখিনি মই দি দিম আৰু আপুনি যদি কিবা বুজি নাপায় তেনেহলে মোক ডাইৰেক্ট কল কৰিব পাৰে মোৰ কোনো মই বেয়া নাপাওঁ তো ইমানখিনি মই গোটেইখিনি মোৰ ফালৰ পৰা যিমান আপোনালোকক সহায় কৰিব লাগে মই সহায় কৰিম যদি আপোনালোকে কোনোবাই কয় যে দাদা মোকো এপ্লাই কৰি দিয়ক বা ভাইটি মোকো এপ্লাই কৰি দিয়ক বা বন্ধু মোকো এপ্লাই কৰি দিয়ক তেনেহলে আপোনাৰ যদি ল্যাপটপ আছে এনিটেক্স নাম্বাৰটো মোক WhatsAppত দিব মই আপোনালোকক যিমান পাৰো সহায় কৰিব চেষ্টা কৰিম আৰু যদি আপোনালোকে ভাবে মোৰ ল্যাপটপ নাই মোৰ জিএসটি নাম্বাৰ আছে মোক এপ্লাই কৰি দিব লাগে কাৰণ আপুনি এপ্লাই কৰিলে এখন সহজকে দিব তো হেও মই কৰিম ইয়াৰ বিনিময়ত মোক এটকাও আপোনালোকে দিব নালাগে মই সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম ওয়ান কন্ডিশন তাৰ বিনত আপোনালোকে মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব লাগিব লগতে এই চেনেলটি আপোনালোকৰ বন্ধুসকলৰ মাজত শেয়াৰ কৰিব লাগিব কাৰণ অসমৰ ভিতৰত মইয়ে চাগে প্ৰথম এনেকৈ A to Z 100% proof লৈ আপোনালোকক মই ইয়াতে এপ্লাই কৰি দেখুৱাইছো তো এ আছিল আজিৰ এই ভিডিওটি ইয়াৰ মই এই ফৰ্মখন ট্ৰেক কৰি মই দেখুৱাইছো ইয়াৰ পিছত মই এই ফৰ্মখনৰ যেটো এপিডিচিএল লগইন আইডি পাছৱৰ্ড অহাৰ পিছত কেনেকৈ এপিডিচিএলৰ বিল কালেক্ট কৰি সকলো বিলাক মই
কণ্টিনিউয়াছলি দেখুৱাই যাম তো এই ভিডিওটি মই ইয়াতে সমাপ্ত কৰিম লগতে আৰু শেষত মই এটা কথা কওঁ আপুনি যদি CSC ফেইলে হ'ব বিচাৰে বা আপুনি যদি CSC ফেইলে হয় CSC ৰ বিষয়ে আপুনি জানিব বিচাৰে তেনেহলে মোৰ এই ভিডিওটিৰ কমেন্টত কমেন্ট কৰিব মই তাৰ বিষয়ে মই 15 তাৰিখৰ পিছত এটা সিৰিজ বনাম CSC ৰ ওপৰত কাৰণ মই APDCL ৰ যেটো ফাইনেল ভিডিও ইয়ালৈ মই বহুত দিন ওয়েট কৰি আছো যে আপোনালোকক মই এই ভিডিওটি ভালকৈ দিম তো তাৰ কাৰণে মই আসলে CSC ৰ ওপৰত ভিডিও বনোৱা নাই বহুতে মোক কল কৰি সুধি আছে যে দাদা CSC ৰ ওপৰত ভিডিও বনাও তো যেহেতু আজি APDCL ফাইনেল মই ভিডিওটো বনালো তো আজিৰ পিছত মই CSC ৰ ওপৰত ভিডিও বনাবলৈ আৰম্ভ কৰিম তো এই আছিল আজিৰ ভিডিওটি তো আশা কৰো ভিডিওটি ভাল পাইছে আপোনালোকে যদি ভাল পালে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত বহুত শ্বেয়াৰ কৰিব তো ধন্যবাদ